যদিও বা ৱেষ্ট ইণ্ডিজৰ লগত টিম ইণ্ডিয়া জিকিলে তথাপি কিন্তু টিম ইণ্ডিয়া ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰে। এইখিনি পাকিস্তানীৰ ভৱিষ্যতবাণী কাষত ৰাখক। ফাইনেলি টিম ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ডে আজি সন্ধিয়া 7টা বজাত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফাইনেল খেলিব 2026 চনৰ T20 ৱৰ্ল্ড কাপৰ। ইয়াতকৈ আৰু বৰ্তমান সময়ত ডাঙৰ কথা মই ভাবোঁ একো হ'ব নোৱাৰে। চ' পাকিস্তানেতো প্ৰতিবাৰে আশা কৰে যে টিম ইণ্ডিয়া ফাইনেলটো বাদ দিয়ক, গ্ৰুপ ষ্টেজৰ পৰা বাহিৰ হওক, কিন্তু তেওঁলোকে যিমান আশা কৰে টিম ইণ্ডিয়া হাৰিব বুলি, টিম ইণ্ডিয়া সিমানে আগবাঢ়ি গুচি যায় বা সেইবোৰ বাহিৰত থওক। চ' আজি 2026 চনৰ সকলোতকৈ ডাঙৰ খেলখন হ'বলৈ গৈ আছে, যিখন খেল অনুষ্ঠিত হ'ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত। ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড, দুইটা ষ্ট্ৰং টিম, দুইটাই টিমে ছেমি ফাইনেলত যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াই পেলাই ফাইনেলত প্ৰৱেশ কৰিছে। চ' আজি খেলখন মই ভাবোঁ এখন তুমুল ৰণ হ'বলৈ গৈ আছে, যিখন ৰণত কোন জয়ী হ'ব কোন জয়ী নহ'ব সেইটো নাজানো, কিন্তু আজি খেলখন চাই যে বহুত ভাল লাগিব সেই কথাটো খাটাং। কাৰণ কিয়নো নিউজিলেণ্ডৰ প্ৰথম অৱস্থাত ইমান ভাল উন্নত প্ৰদৰ্শন নাছিলে, কিন্তু ছেমি ফাইনেলৰ পৰা তেওঁলোকে যিটো প্ৰদৰ্শন আগবঢ়াই দিলে নহয়, চ' যিটো দেখি পেলাই সঁচাকৈ অন্তৰত ভয় ভাৱ সৃষ্টি হৈছে। আৰু তাৰ বিপৰীতে টিম ইণ্ডিয়াই বলিং বিভাগত অকণমান কষ্ট কৰিব লাগিব, প্লাছ কিন্তু বেটিং বিভাগত যথেষ্ট উন্নত কৰি আহিছে। ছেমি ফাইনেলত 256 ৰানৰ টাৰ্গেট দিছে ইংলেণ্ডৰ নিচিনা এটা টিমৰ বিৰুদ্ধে। চ' ইয়াতকৈ আৰু ভাল বেটিং হয়তো মই কেতিয়াও নাভাবোঁ হ'ব পাৰে বুলি। বাৰু যি কি নহওক, আনফালে নিউজিলেণ্ডৰ বেটিং, আনফালে টিম ইণ্ডিয়াৰ বেটিং, দুইটা যথেষ্ট শক্তিশালী বৰ্তমান সময়ত। চ' মই ভাবোঁ পিটছখন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম যিহেতু অকণমান ডাঙৰ পিটছ, চ' সেইটো কাৰণে ইমানো ৰান নহ'ব চাগে। 220 মান যদি কোনোবাই টাৰ্গেট দিব পাৰে যোনটো টিমে ফাৰ্ষ্ট বেটিং কৰে, মই বোলো হয়তো তেওঁলোকৰ ফালে খেলখন বেছি ঢাল খাব। কাৰণ কিয়নো ইমান ডাঙৰ পিটছত বিশেষকৈ ফাইনেল, তাতে চাপ থাকিব, ফাইনেলৰ চাপ থাকিব, আৰু তেনেকুৱা 220 ৰানৰ টাৰ্গেট যদি আপুনি দি দিব পাৰে বা 200 ৰানৰ টাৰ্গেট দি দিব পাৰে বিপক্ষ টিমটোৰ কাৰণে বহুত ডাঙৰ কথা। চ' সেইটো কাৰণে যোনটো টিমে প্ৰথমে বেটিং কৰে মই ভাবোঁ সি অকণমান মানে তাৰ চান্সটো অকণ বেছি হ'ব। কাৰণ কোনোবা এজন ভাল খেলুৱৈ কৈছিলে, মই নামটো অলপ পাহৰিছোঁ, যে ফাইনেলত যদি আপুনি 200 ৰানো বৰ্ডত লগাই নহয়, সেই 200 ৰান যেতিয়া চেছ কৰিবলৈ আহে বিপৰীত টিমটোৱে, সি চাপত খেলে। চ' 200 ৰান কৰিবলৈও সি বহুত কষ্ট কৰিব লাগে আৰু বহুত ভয় খাই থাকে। চ' সেইটো কাৰণে আপুনি যদি ফাইনেলৰ নিচিনা এখন খেলত আপুনি যদি এটলিষ্ট 200 ৰান আপুনি যদি বৰ্ডত লগাব পাৰে T20 খেলত, চ' বিপক্ষ টিমটোৰ কাৰণে বহুত ডাঙৰ কথা হৈ যায় সেইটো। এনেই আপোনাৰ ঘৰুৱা টুৰ্ণামেণ্টত 200 ৰানটো আজিকালি হৈ যায়, আজিকালি 200-250 নহ'লে খেলখন চাই ভাল নালাগে। চ' কিন্তু ফাইনেলৰ নিচিনা এটা ICC টুৰ্ণামেণ্টত আপুনি যদি 200 ৰান কৰিব নোৱাৰে, 200 ৰান যদি আপুনি বৰ্ডত লগায়, তেনেহ'লে সেইটো বহুত ডাঙৰ কথা বিপক্ষ টিমটোৰ কাৰণে। আৰু এনেকুৱা দেখাই গৈছে বিশেষকৈ নিউজিলেণ্ডৰ এই অপেনাৰ কেইজন ছাইফৰ্ড আৰু এলেন যথেষ্ট ফৰ্মত আছে। চ' চাউথ আফ্ৰিকাক যেনেকৈ হেৰুৱালে মইতো ভবা নাছিলোঁ যে চাউথ আফ্ৰিকাক তেওঁলোকে ইমান বেয়াকৈ হেৰুৱাব। তো বহুত বেয়াকৈ হেৰুৱালে তেওঁলোকে, বহুত ফৰ্মত আছে, বিশেষকৈ ফিন এলেন 33টা 100 মাৰি থৈ আহিছে। চ' মই ভাবোঁ টিম ইণ্ডিয়াৰ লগত চেষ্টাটো কৰিবই, কাৰণ কৈছে যে ফিন এলেনে কালি এটা সাক্ষাৎকাৰত মই পাইছোঁ যে আমি যিমানটো আমাৰ শক্তি আছে সকলো উজাই দিবলৈ চেষ্টা কৰিম। তো তেনে অৱস্থাত তেওঁ যদি সেইটো ফৰ্মত আকৌ আহে, আকৌ যদি খেলে, মই ভাবোঁ টিম ইণ্ডিয়াৰ কাৰণে বহুত ডাঙৰ কথা। আৰু টিম ইণ্ডিয়া চবতছে মাইনাছ পইণ্ট টিম ইণ্ডিয়া বলিং। জছপ্ৰীত বুমৰাৰ বাহিৰে এনেকুৱা এটা বলাৰ নাই যিটো বলাৰক আপুনি ক'ব পাৰিব যে পাৰফেক্ট বলাৰ, বৰ্তমান সময়ত পাৰফেক্ট বলাৰ। বৰ্তমান সময়ত 3 অভাৰত 30 ৰান লাগে, চেক দিব পাৰিব, কাকো ক'ব নোৱাৰে, সেইটো অকল জছপ্ৰীত বুমৰাক ক'ব পাৰিব। বৰুণ আছিলে প্ৰথম অৱস্থাত বহুত ভাল বল কৰিছিলে 2-3খনমান মেচত, কিন্তু পিছৰ এই 2-3খন মেচত ইমানে বেয়া প্ৰদৰ্শন আগবঢ়াইছে না, 60 ওপৰত আপোনাৰ 15ৰ ওপৰত ৰান ৰেট তেওঁ দি পেলাই খৰচ কৰিছে। চ' সেইটো কাৰণে তেওঁৰ ফৰ্মটো অহাটো বহুত দৰকাৰী বৰ্তমান সময়ত, নহ'লে কিন্তু টিম ইণ্ডিয়াৰ বলিংটো বিশেষকৈ হল ঠেকত পোৱাটো খাটাং। টিম ইণ্ডিয়াৰ বেটিঙে বচাই দিব টিম ইণ্ডিয়াক, কিন্তু বলিঙে যদি শেষ মুহূৰ্তত বচাব নোৱাৰে, কিন্তু তেনেহ'লে কিন্তু দিগদাৰ আছে টিম ইণ্ডিয়াৰ। তো আৰু ফিল্ডিঙত বহুত ভাল দেখা গৈছে, বিশেষকৈ লাষ্ট মেচখনত। কিন্তু তাৰ আগৰখন মেচত তাৰ আগলৈকে অকণমান ফিল্ডিঙতো উইক দেখা গৈছিলে, কিন্তু লাষ্ট মেচখনত অক্ষৰ পেটেলে হওক বা যোনে হওক অকণ ফিল্ডিঙত উন্নত দেখা গৈছে। চ' ফিল্ডিঙত যদি উন্নত কৰে আপুনি, খেলখন কি হয়, খেলখন আপুনি ধৰি ৰাখিব পাৰে। ফিল্ডিং যদি আপুনি উন্নত কৰিব পাৰে, 1-2 ৰান যদি আপুনি বচাব পাৰে, আপুনি খেলখন ধৰি ৰাখিব পাৰে। তেনে অৱস্থাত টিম ইণ্ডিয়াৰ ফিল্ডিংটো উন্নত কৰিব লাগিব, আৰু অলপ উন্নত কৰিব লাগিব। সেইদিনাখন সূৰ্যকুমাৰ যাদৱে এটা 4 মিছ কৰিছে, চ' যিটো একদম খুব সুন্দৰ এটা ধৰিব পাৰে, তেওঁ সেইটো মিছ কৰি দিছে। আৰু তেনেকুৱা সৰু 1-2-3-4বোৰ যদি বচায় আৰু বলিং বিভাগটো অকণ যদি উন্নত কৰে, টিম ইণ্ডিয়া হোৱাৰ পৰা শক্তি বৰ্তমান কাৰো নাই। কাৰণ টিম ইণ্ডিয়াৰ বেটিং লাইনে বহুত ভাল। টিম ইণ্ডিয়াৰ বেটিং লাইনআপত কোনোবাজন নহয় কোনোবাজন চলি যায়।
এটা কথা ঠিক ঈশান এতিয়ালৈকে অভিষেক শৰ্মা চলা নাই, কিন্তু যিদিনা যদি কেনেবাকৈ আজিৰ দিনটোত অভিষেক শৰ্মা চলি যায় কিন্তু টিম ইণ্ডিয়াক ওৱান ছাইডেড খেলখন লৈ যাব। সেইটো ঠিক, অভিষেক শৰ্মাৰ প্ৰতি সেইটো বিশ্বাস আছে। অভিষেক শৰ্মা 6টা বল খেলি 10 ৰান মাৰি পেলাই আউট হৈ যাব পাৰে, কিন্তু অভিষেক শৰ্মা 50টা বল খেলি পেলাই 60 ৰান মাৰি পেলাই আউট হৈ নাযায়। সেইটো সম্পূৰ্ণ বিশ্বাস আছে। সি যদি 50টা বল খেলে সি এনে হ'লেও 110, 120 মাৰি থৈ যাব। চ' সেইটো বিশ্বাস আছে কাৰণে হয়তো সূৰ্যকুমাৰে সেইটো বিশ্বাস আছে, সেইটো বিশ্বাসৰ কাৰণে হয়তো মই ভাবোঁ আজি অভিষেক শৰ্মাই ইমান বেয়া খেলাৰ পিছতো টিম ইণ্ডিয়াত চান্স পাই আছে। চ' এইটোত মই ভাবোঁ আজিৰ দিনটোত এইটো টিমেই থাকিব, এইটো টিমে হয়তো ফাইনেল খেলিব, মানে যিটো ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল। সালসলনি হয়তো সম্ভৱ নহয় মোৰ মতে। যদি সালসলনি হয় তেনেহ'লে মই ভাবোঁ এবাৰ হ'লেও এই ফাইনেলখনত বিশেষকৈ বৰুণৰ বদলি এবাৰ কুলদীপক চান্স দিব লাগে, কাৰণ সি ফাইনেলত প্ৰত্যেকবাৰ ভাল খেলি যায়। কুলদীপে ফাইনেলত ভাল খেলে, তাৰ এক্সপিৰিয়েঞ্চ আছে। চ' যদি সালসলনি কৰিবলগীয়া হৈছে এই সালসলনিটো কৰিলে মই ভাবোঁ বেছি ভাল হ'ব। আপোনালোকৰ মতে কি হ'ব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।